হাই হেল্ল' কোনে ক'ব এইজন আমাৰ সোণোৱাল দা ন 5 minutes later. হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু যাৰ যাৰ বেয়া হৈ আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ যাতে ভাল হওক তো গাইজ আজি সকলোৱে জানে যিহেতু কাতি বিহু আৰু শাৰদীয় কাতি বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ যিহেতু আজি কাতি বিহু বুলি তো গাইজ চুলিকেইডাল অলপমান মানে কাটি আহিলোঁ ধুনীয়াকৈ চিকনা হৈ আছোঁ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন চুলিকেইডাল কটাৰ কাৰণে আৰু ভিডিঅ'টো চাই থাকিব সকলোৱে যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো গাইজ অলপ 2000 years later. মানে গাইছে এইফালে পুৰা জুৱা খেলি আছে লুডু খেলি আছে মানে জুৱা নহয় মানে যিহেতু লুডু খেলি আছে আৰু এইফালে দুইজনৰ নাম গংগাধৰ দুইজন নাম একদম মিলি গৈছে আৰু মানে গংগাধৰ দুইজনে মিলি খেলি আছে ইয়াত লুডু একদম মজা লাগিছে এই দুজনক দেখি একদম পুৰা মজা লাগি গৈছে মানে অকল লুডুকে দেখি আছোঁ মই নীলা ৰঙা হালধীয়া সেউজীয়া এই চাৰিটাই দেখি আছোঁ আজি ৰাতিপুৱাৰ পৰা আহি আমাৰ কুশদা এটা কওক কুশদা হাই হেল্ল' কোনে ক'ব এইজন আমাৰ সোণোৱাল দা ন সোণোৱাল দা আমাৰ হেলে বাবু দা কিবা এটা কৈ দিয়ক বাবু দা আৰু দা কি অকল খাই নাই সোণাল মানুহ আমি কি ক'ম কথা ক'ব নাজানো ক মানে গাইছ এইটোৱে আমাৰ হ'ল তুলসী পুলিটো আৰু আজি ইয়াতে চাকি বন্তি জ্বলাইছে বাৰান্দাটো ধুনীয়াকৈ মম লগাই দিলোঁ একদম পোহৰ হৈ আছে মজা লাগিছে দেখি তো মানে গাইজ মই লেট্ৰিন গৈছিলোঁ লেট্ৰিনৰ পৰা আহি নেপালোহি মানে গাটো ধুই আহি পটাপট লৰালৰিকৈ চাইছোঁ মানে এইফালে ভকত আহি গুচিয়ে গ'ল মানে কি ক'ম আৰু একদম বেয়া লাগি আছে মানে ক'লো একদম নৰখিলে মানে উৎপাত ল'ৰা ছোৱালীকেইটা দৌৰি গুচি গ'ল মানে কি ক'ম আৰু তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় অসম।